সাগৰিকা, তুমি নহ'লে মোৰ কবিতাত সৃষ্টি হ'ব জানো? হয়তো নহ'ব, হয়তো আধৰুৱা হৈ ৰ'ব মোৰ কবিতাবোৰ, যিদৰে আধাতে মৰহি যায় তলসৰা বকুল শেৱালিবোৰ। অনুভৱ, কথা এটা সুধো, এটা কিয় সাগৰিকা? হাজাৰটা সোধা, তোমাৰ প্ৰশ্নৰ উত্তৰ দিব মই যে সদায় ব্যাকুল। অনুভৱ, প্ৰেম মানে কি? সাগৰিকা, বহুত ডাঙৰ প্ৰশ্ন সুধিলা সাগৰিকা। ইয়াৰ উত্তৰ যে মোৰ তাত নাই। তথাপিও তুমি সুধিছা যিহেতু কওঁ শুনা। প্ৰেম যে এক বিশ্বাসৰ চাবিকাঠি জানা সাগৰিকা, য'ত মোৰ প্ৰতি থকা তোমাৰ মৰম ভাল পোৱা, য'ত ইজনে আনজনৰ অবিহনে অপূৰ্ণ। মোৰ কিবা হ'লে তুমি যে অস্থিৰ হোৱা, হয়তো সেয়াই প্ৰেম ভাল পোৱা জানা সাগৰিকা। আৰু নাজানো প্ৰেমৰ বহল সংজ্ঞা কি, থাকিবও পাৰে অভিধানত প্ৰেমৰ এক ব্যৱহাৰিক সংজ্ঞা। কিন্তু এয়া মাথো মোৰ অন্তৰৰ পৰিভাষা সাগৰিকা, মোৰ অন্তৰৰ পৰিভাষা।